এইখিনি হৈছে বৰা চাউল। মই তেল পিঠা বনাবলৈ কালি ৰাতি এই চাউলখিনি পানীত তিয়াই থৈ দিছিলোঁ আৰু আজি পানীৰ পৰা টুকি পানীটো অলপ নিয়ৰ হ'বলৈ দিলোঁ। এতিয়া মই এই চাউলখিনি মিক্সিতে খুন্দিম। যিহেতু আমাৰ ঘৰত ঢেঁকীৰ সুবিধাটো নাই, তেন্তে আহক চাউলখিনি খুন্দি লওঁ। এয়া মোৰ গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া মই এইখিনি চালিম আৰু এয়া মোৰ পিঠাখনো ৰেডি হৈ গ'ল। এতিয়া মই গুড়খিনি কাটি ল'ম। এয়া দেখিছে, এনেকৈ মিহি মিহিকৈ মই কাটি ল'ম। এয়া মই এনেকৈ কাটি লৈছোঁ আৰু অলপ কাটি ল'ম এনেকৈ মিহি মিহিকৈ। এইখিনি মোৰ কটা হৈ গ'ল। এতিয়া ইয়াত মই অলপ পানী মিক্স কৰিম। এতিয়া মই এইখিনি এনেকৈ সানি দিম। গোটা গোটা হৈ আছে, আমি এনেকৈ হাতেৰে এইটো মিহি কৰি ল'ম। এয়া পিঠাখিনি মই গুড় দি সানি ল'লোঁ। এতিয়া পুৰিম। এয়া দেখিছে আপোনালোকে, মই কেৰাহীত তেল দিলোঁ। এতিয়া পিঠাবোৰ এটা এটাকৈ দি যাম আৰু এয়া বন্ধুসকল, মোৰ পিঠা ৰেডি হৈ গ'ল।